হাতীশিঙিমাৰীৰ খাৰুৱাবন্ধা বজাৰৰ দোকানত চলিল প্ৰশাসনৰ বুলেটজাৰ 9খনকৈ দোকান উচ্ছেদ কৰিলে জিলা প্ৰশাসনে। বিগত প্ৰায় 6 বছৰ ধৰি জিলা পৰিষদৰ নামত আবণ্টিত মাটি বেদখল হৈ আহিছিল। মুঠ এবিঘা 8 লেচা মাটি অবৈধভাৱে চলি আহিছিল 9খনকৈ দোকান। জিলা প্ৰশাসনে 5 আগষ্টত মাটিখিনি বেদখল মুক্ত কৰিবলৈ জাননী প্ৰেৰণ কৰাৰ পাছতো চলি আছিল দোকান, যাৰ পৰিপ্ৰেক্ষিতত আজি চক্ৰ বিষয়া, ডেপুটি CEO লাভ মণ্ডল আৰু পুলিচ প্ৰশাসনৰ উপস্থিতিত দোকানসমূহ উচ্ছেদ কৰে। আচলতে এই মাটিখিনি আছিলে আমাৰ মহকুমা পৰিষদৰ নামত, আৰু বৰ্তমান আমি জিলা পৰিষদৰ নামত এই মাটিখিনি নতুনকৈ ৰেকৰ্ড সংশোধন কৰিছোঁ। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ছাৰৰ লিখিত অভিযোগ মতে এই মাটিখিনিত বেদখল কৰা 9খন দোকান আজি আমি নটিচ জাৰি কৰি তেখেতলোকলৈ নটিচ জাৰি কৰিছিলোঁ, আৰু নটিচ জাৰি কৰাৰ লগে লগে যিসকল ব্যক্তিৰ দোকান আছিল তেখেতলোকে নিজাববীয়া প্ৰচেষ্টা লৈ এই দোকানসমূহ ভাঙি দিছে, আৰু যি অৱশিষ্ট থাকি যায় সেইখিনি আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা যদি কাৰোবাৰ কিবা থাকি যায় সেইখিনি আমি আজিৰ ভিতৰতে সম্পূৰ্ণৰূপে উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিছোঁ। ইয়াত যিহেতু আমাৰ আৰক্ষী প্ৰশাসনৰ লোকো উপস্থিত আছে আৰু ৰাজচক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰী বিষয়ববীয়া সকলো আছে। সকলোৰ উপস্থিতিত তথা স্থানীয় ৰাইজৰ সহযোগত অতি শান্তিপূৰ্ণভাৱে এই উচ্ছেদৰ কাৰ্যসূচী চলি আছে, আৰু ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে। আপোনালোকে দেখা পাইছে যে এখন দোকান অকল বাকী আছে। এই দোকানখনৰ কামটো শেষ হোৱাৰ লগে লগে আজি যি উচ্ছেদৰ কাৰ্যসূচী এয়া সমাপ্ত হ'ব। এই ঠাইখনৰ নাম খাৰুৱাবন্ধা। জনামতে তেখেতলোকে যিহেতু এই বেদখল প্ৰায় 5-6 বছৰ দিন ধৰি চলি আছিল, আৰু জিলা পৰিষদৰ নামত সৰ্বমুঠ মাটি আছিল 1 বিঘা 8 লোচা। এই 8 বিঘা 8 লোচা সম্পূৰ্ণ মাটিত যিখিনি বেদখল আছিলে এই বেদখল মুক্ত কৰা হৈছে, আৰু যিসকল অবৈধ বেদখলকাৰী দোকান পোহাৰ পাতি ইয়াত বেদখল কৰি আছিল তেখেতলোকৰ সকলোখিনিয়ে স্বইচ্ছাই তেখেতলোকে নিজৰ যি বেদখল কৰা স্থান আছিল উঠাই নিছে। অৱশিষ্টখিনি আমি আমাৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিম। আপুনি চাই আছে দ্য ৰয়েল নিউজ।